হেল্ল' বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। গৈ আছোঁ দুৰ্গা মা মন্দিৰ, আৰু সকলোৰে যেন দুৰ্গা মায়ে আশীৰ্বাদ কৰে, আগবাঢ়ি যাবলৈ শক্তি দিয়ে, তাৰে কামনা কৰিলোঁ সকলোকে। লগতে ভিডিঅ'টো শেষলৈ চাই থাকিব। বহুত দূৰ আহিছোঁ, ভিডিঅ'টো কৰিছোঁ, এণ্ড সকলোৱে চাই থাকে যেন শেষলৈকে। দোকান এৰিয়া এইখিনি, আৰু আমি আহি পালোঁ মন্দিৰটোৰ নাম কি আছিলে? মালিনী মন্দিৰ। মালিনী মন্দিৰ। এয়া আমাৰ জয়শ্ৰী ভণ্টি ফাৰ্ষ্ট ঘূৰাব আনিছে প্ৰথম মন্দিৰ, আৰু ইয়াতে টিকেট কাটিব লাগে। মন্দিৰত সোমাওঁতে টিকেট কাটিব লাগে। টিকেট আছে, শৰাই লৈ ল'লোঁ। সেয়া আছে, মাছ লাগিব। তুমি যোৱা লৈ ল'বা টিকেট। আমি সোমাব গৈ আছোঁ এতিয়া মন্দিৰত। দুৰ্গা মা মন্দিৰ হয় এণ্ট্ৰি। এইটো টিকেটটো লওঁ। निकलते समय इधर से। हाँ हाँ ठीक है। পাহাৰৰ ওপৰত বনাইছে ন? কিমান দিন হ'ল এইটো বনোৱা? এইটোতো ফাৰ্ষ্ট লকডাউনত বনাবলৈ ষ্টাৰ্ট কৰিছিলে। বাকী মন্দিৰটো বহুত পুৰণা, মানে হেৰি ধুনীয়াকৈ বনাইছে আৰু। ধুনীয়াকৈ বনাইছে, নহ'লে আগতে আছিলে, কিন্তু আগতে আছিলে সেইটো টাইপৰ হেৰি ষ্টেপ এনেকুৱা। এতিয়াতো এইবোৰ নতুন নতুনকৈ বনাই দিছে। অঁ, এইবোৰ নতুনকৈ আগৰ এইকেইটা ষ্টেপ, আগৰ ষ্টেপবিলাক এইবিলাক আছিলে, এতিয়া নতুনকৈ এনেকুৱা ধুনীয়াকৈ বনাই দিলে। ব'লা যোনফালে, এইফালেদি ওচৰ হয় নেকি? এইফালে ওচৰ হয়, কিন্তু ষ্টেপকেইটা ঠৰঙা। হ'ব ব'লা এইফালেদিয়ে যাওঁ, ব'লা নতুনে দিয়ে যাওঁ। ৰুক্মিণীক বোলে কৃষ্ণই যেতিয়া পলুৱাই আনিছিলে, ৰুক্মিণীক যেতিয়া কৃষ্ণই পলুৱাই আনিছিলে, তেতিয়া ইয়াত ৰাখিছিলে বুলি কয়। তাৰপিছত ৰুক্মিণীয়ে যেতিয়া গা ধুই অলংকাৰ হিচাপে ফুলবোৰ পিন্ধিছিলে যে, তেতিয়া মা দুৰ্গাই মানে পাৰ্বতী আই কি কয় ফুল দিছিলে দুৰ্গা মায়ে। সেইকাৰণে মালিনী থান বুলি এইটো। মালিনী থান। আৰু সেই যোনটো এতিয়া আকাশী গংগা যে, তাত গা ধুইছিলে বুলি কয়। আচ্ছা, আগতে প্লেন পায় নেকি? ইয়াৰ পৰা হেৰি ৰথ পাই নহয়, সেইটো ৰথত উৰি উৰি যায় আকৌ। আপুনি ওপৰত আহি পালোঁ, ইমান ধুনীয়াকৈ কপৌ ফুল লাগি আছে। কপৌ ফুল দেখাই আছোঁ। মন্দিৰতো আহি পালোঁ, কপৌ ফুল ধুনীয়াকৈ লাগি আছে। মইতো যাবলৈ সাহস নকৰোঁ। মানে সেইটো আৰু ওপৰত আৰু মন্দিৰ আছে নেকি? ৰুক্মিণী মন্দিৰ আছে এইটো। অঁ, মন্দিৰৰ চৌপাশ। ইয়াতে জ্বলাব লাগিব। ভিতৰৰ পৰা আহি কেনে জ্বলাব লাগিব। আগতে ভিতৰত যাওঁ বোলো। যাওক। ধুনীয়া ন? সোণৰ হয়, চকুজুৰি। চকুজুৰি সোণৰ হয়। চকুজুৰি তোমাৰ দাম দিছেনে নে কি? নাজানো, এইটো হেৰি দেওপানী মন্দিৰৰ নিচিনা নেকি ন? দুৰ্গা মায়ে হয়।
ইয়াত কিবা পূজা চলি আছে। মেইন মন্দিৰ। আমি পূজা চূজা কৰিলোঁ, চাকি গছ জ্বলালোঁ। এই তলতে চাকি জ্বলাব লাগে। তো এতিয়া আমি এইটো চাইডেদি সোমাইছিলোঁ আৰু এইফালেদি আমি এতিয়া এক্সিট হ'ব লাগিব, কাৰণ যোনফালেদি সোমাই সেইফালেদি ওলাব নোৱাৰে। প্লাষ্টিক মুক্ত আৰু ধুনীয়া ধুনীয়া কপৌ ফুল লাগি আছে। প্ৰতিটো প্ৰায় গছতে লাগি আছে এইটো কপৌ ফুল। কি ধুনীয়াকৈ লাগি আছে কপৌ ফুল। ইমান কপৌ ফুল মই জীৱনত দেখা নাই, ইমান সোপা আজি প্ৰথম দেখিছোঁ। এইফালে যাবলৈ জেগা নাই। মন্দিৰ ভিতৰতো এইটো একচুৱেলি ক'ভিডৰ সময়ত মানে ধুনীয়াকৈ বনাই দিয়া হৈছে, ধুনীয়া কৰি দিয়া হৈছে। কোনোবা যদি চিলাপথাৰ আহে, আহিলে এইফালে আহিব, মন্দিৰত আহিব। এইবোৰ শিলৰ কি বুলি কয়, কিছু ধুনীয়াকৈ ৰাখি থোৱা হৈছে, সংৰক্ষণ কৰা হৈছে ধুনীয়াকৈ।